নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ এই ভিডিঅ'টিলৈ তথা এই চেনেলটিলৈ সকলোটিকে। আজি এটি ভাল খবৰ দিবলৈ আপোনালোকৰ মাজলৈ এই ভিডিঅ'টি লৈ আহিছোঁ। ভাল খবৰটি হ'ল, আপোনালোকে ইয়াত পঢ়িবলৈ ইতিমধ্যে পাইছে যে আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা এটি এনাউন্সমেণ্ট হৈছে। এনাউন্স কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ইয়াত কোৱা হৈছে যে 11,000 শিক্ষকক বহাগ বিহুৰ পূৰ্বেই নিযুক্তি দিয়া হ'ব বুলি কোৱা হৈছে, যিসকল নেকি টেট কোৱালিফাইড কৰিছিলে LP লেভেলত। গতিকে সিহঁতক বহাগ বিহুৰ পূৰ্বেই ইহঁতক মানে যিসকলে কোৱালিফাইড কৰিছিলে সিহঁতক এপইণ্টেড দিয়া হ'ব, অৰ্থাৎ নিযুক্তি দিয়া হ'ব। গতিকে খুবেই এটা ভাল খবৰ ওলাইছে আৰু অতি সোনকালে হায়াৰ ছেকেণ্ডেৰী লেভেলতো এনাউন্স কৰিব বুলি কৈছে। গতিকে আপোনালোকক এই ভিডিঅ'টিৰ যোগেদি মই এই খবৰটি দিলোঁ। যদি ভিডিঅ'টি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আগলৈ ভিডিঅ'বোৰ এনেকুৱা ধৰণৰ জব আপডেট বা এনেকুৱা ধৰণৰ নতুন খবৰ পাবলৈ। এতিয়া শুনোৱা হওক, এই আমাৰ বাতৰি এটা দিছে এই পেজটোত, গতিকে বাতৰিটো শুনোৱা হওক। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে শুনিলে এইটো বাতৰিটো দিছে। ইমান ভালকৈ ওলোৱা নাই ইয়াত বাতৰিটো, যিহেতু নেটটো অলপ শ্ল' চলিছে। গতিকে এই ভিডিঅ'টো আপোনালোকলৈ এৰিলোঁ আৰু আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব যদি ছাবস্ক্ৰাইব কৰা নাই। ধন্যবাদ।